ৰাজ্যত বৰ্তমান কৰোনাই সংঘাৰী ৰূপ ধাৰণ কৰিছে। যিহেতু জনসমাগমৰ ফলত এই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, সেয়েহে জনসাধাৰণ সজাগ হওক। কেমেৰা পাৰ্চন ঠুকুৰাৰ সৈতে মই ফুকৰা, বেয়া নিউজ। শুনছিনে? ইফালে আহকচোন। গেছো ৰবা। চালা চিৰিগিলা আবার দিগদাৰ দি থাকে। কি আপোনাক ইমান মাতি থাকিব লাগে? দিনটো টিভিৰ ঘৰত বহি থাকিব খালি। কিনো আছে ইমান টিভিটোত চাই থাকিব লগা? ৰবা, তুমি খং পিছত কৰবে। কৰোণাই গোটাই দেশ হিলাই দিছি, তাকে নিউজত চাই আছিলোঁ। কিনো হৈছে কওক। আচলতে কৰোণাটো ইমান ভয় কৰি থাকিব লগাও বেমাৰ নহয়। নিজৰ সজাগতাটোহে আচল কথা। যদি নিজে পৰিষ্কাৰ হৈ কিনে ভালকৈ খাৱা লোৱা কৰি থাকিব পাৰা, কৰোণাই আনক কাকো ক্ষতি কৰিব নোৱাৰে। আইডিয়া দিয়া, তুমি কি কৈছিলা কোৱা? পাহৰি গৈছোঁ যাক কিবা ক'ব খুজিছিলোঁ। অলপ বেমাৰৰ এক্টিং কৰি 2 দিনমান ভালকৈ খোৱা যাওক নেকি? এনেওতো লকডাউন বুলি দালি ভাত খাওঁতে দিন গেল। এই চান্সত অলপ ফূৰ্তি কৰিলে ভাল হ'ব। দে বাৰু, কালি পুৱাৰ পৰা লাগি যাম, এতিয়া ঘুমাওঁ। মায়ে শুনছে এনেই ফেলে আছোন। কি হ'লে? মোৰ মাথাটো অলপ বিষে আছে, অলপ ডিঙিটো বিষে আছে। কাহো অলপ হ'ব ধৰিছে। ট্ৰেফিকো খুলিব আন পাইছোঁ আৰু চাচোন গাটো গৰম হৈ আছে। কি কয়? কি হ'লে তোৰ? ৰ মই দেউতাক মাতো ৰ। শুনছিনে? শুনকচোন, কি হৈছে মোৰ আপাটোৰ? কি হৈছে? পিছে গম নাপাওঁ কি হৈছে। পিছে গাটো অলপ দুৰ্বলো লাগছে। মই বিয়া নহওঁতেই কিজানি মৰিব লাগব। ৰখেই, তোৰ একো হোৱা নাই। ৰচোন বাপা, মই ডাক্তৰক ফোন কৰোঁ ৰ। কি বা হ'লে আৰু সোনকালে চাব লাগব। কাম দিছি দেখোন খেলাতই। এক্টিং বা কেনে হৈছে মোৰ? চিনেমাত চান্সে পাই যাম নেকি? হেল্ল' ডক্টৰ চাহাব। হয়, কওকচোন। আমাৰ আপাটোৰ কি হৈছে বা ধৰিবই পৰা নাই ৰ'ব। মাথা ডিঙি চব বিষাই আছে বোলে। অলপ কাহো হৈ আছে বোলে আৰু দুৰ্বল লাগি আছে বোলে তাৰ গাটো অলপ। আপুনি নহ'বা একবাৰ আহি কিনে চাই যাব পাৰিব নেকি? বৰ্তমান মই অলপমান কৰোণা ডিউটিত বাহিৰলৈ আহিছোঁ। চিন্তা কৰিব নালাগে দিয়ক, মই যাম। তাৰ কৰোণা হৈছে যেন লাগিছে লক্ষণবোৰ দেখি। আপুনি এটা কাম কৰক, তাক এটা ৰুমত থৈ দিয়ক আৰু খোৱা লোৱাবোৰ অকণমান ভালকৈ যোগাৰ ধৰি থাককচোন আপোনালোকে। মই যাম দিয়ক। এতিয়া এটা কাম কৰোঁ, তাক অলপমান খাৱা বস্তু দি থৈ ভাল চাই। বাপা ফাদাৰ আছে, ফাদাৰ অলপমান খাৱা বস্তু আনিছোঁ। এটা চলি হ'ব দে। বাপা আজি পঠাৰ মাংস বনছোঁ দে, তই অলপ বেছিকৈ খাব লাগিব। হ'ব যা বেছিকৈ খাম মই আনো। ৰলি দিবি আৰু। ৰাতিক গেলি শিঙি মাছ আনি থৈ দিছোঁ, বেছিকৈ খাব লাগিব তই। আৰু সেই পলিথিনটোত ফল চল আছে দে, খাবি। লগতে জুচো আছে আৰু বহুত কিবা কানি আছে। আৰু যদি কিবা লাগে মোক মাতবি। হ'ব যা পিছে। উঠ পেটে উঠ, খা ডগৰি। কেনেকৈ কৰোণা হ'লে তাৰ? আমাৰ গাঁৱততো চেক বেলেগ কাৰো কৰোণা হোৱা নাই। তাকেইতো, মাজতে আমি চবেই গাঁৱৰ মানুহ মিলি কৰোণা টেষ্ট কৰিলোঁ, চব নিগেটিভ। আৰু ক'ৰ পৰা আহিল কৰোণাটো? মচুৰ ডাল মেজৰৰ কোচ কালা আছে। সিটো সেনেকৈ ওলাই ঘূৰি ফুৰা চলিও নহয়, আমাৰ লগতো নাহে সি। ক'ত কেনেকৈ কি হ'ল? কুছ তো গড়বড় হে পয়া, কুছ তো গড়বড় হে। কথাটো চিন্তা কৰিব লাগে এতিয়া। তাৰ হোৱা মানে আমি এতিয়া চবে সাৱধান হ'ব লাগিল। সেন্দৰ ঘৰৰ লগত অহা যোৱা বন্ধ কৰি দিবা ক'ব চবকে। এঘৰীয়া কৰি দিয়া বল সেন্দক, তেতিয়া আৰু আমাৰো নহয়। বাহ মেৰে শেৰ। কি সুন্দৰ কথা কৈছা তই। কৈছোনে, মই পুৰা একদম ৰাইট কথা কওঁ। মানে ভাই লিগেলটো লিগেল। চুপ বইনেৰ পুতাক, যা তা বকতে আহিব এটা। কৰোণা হোৱাৰ কাৰণে সেন্দকে এঘৰীয়া কৰি দিব লাগে। ক'ত কেনেকৈ যায় নহয় তহঁতৰ মাথা দিগলা কথা। আমি সাৱধান হ'ব লাগে। আমি যদি সাৱধান হৈ থাকিব পাৰোঁ, কাৰো নহয় কৰোণা। আৰু যদি আমি সাৱধান নহওঁ, সেনেকৈ এঘৰীয়া কৰি কিনে আমাৰ হ'ব। আৰু এটা কথা, মেকো নহয় যদি তোৰ কৰোণা হ'লা হয়, তেতিয়া যদি আমি তই এঘৰীয়া কৰিলোঁ হয়, তেতিয়া কেনে লাগিল হয় কচোন তোৰ? বহুত কিখন গাঁৱত এনেকুৱা বাতৰি পাই আছোঁ। এইগিলা কিন্তু একদম বেয়া কথা আছে জানানে, একদম বেয়া। হয়ো কিন্তু কৰোণাক লৈ বহুতে অন্ধবিশ্বাস কৰি আছে। ভালকৈ নাজনি কিনে যোনে যেনেকৈ কয় সেনেকৈ মানি কিনে নিজৰে বিপদ মাতি আছে কিছুমানে। হয়ো ঠিক কথা কৈছা তই। নিজে চাফ চিকুণ হয়, ভালকৈ হাত ধুই মাস্ক পিন্ধি থাকিলে এনেও কৰোণা নহয়। বাহিৰত ওলাই গ'লেতো চেনিটাইজাৰটো বহুত প্ৰয়োজনীয় বস্তু, সেইটো নিবই লাগে। গৰম পানী খাব লাগে এইকেইদিন যিমান পাৰি। বাহিৰৰ বস্তু পৰাপক্ষত খাবাই নালাগে। এইগিলা নিয়ম মানি চলিলে কৰোণা কি তাৰ বাপেকো আহিব নোৱাৰে।
লগতে চৰকাৰে ফ্ৰীতে ভেকচিন দিয়ে আছে। বুকিং কৰিব অলপ জ্বালা দেচোন, সেইটো বাৰু পিছৰ কথা, কিন্তু ভেকচিনটো ল'বাই লাগে। বল দে, আমি এতিয়া মেকৰ খবৰ লৈ একবাৰ। বল বল। তামান মজা লাই হৈ আছে বে মোৰ মুখৰ আগত কৈ। আপেল, আঙ্গুৰ, জুচ, মিঠে, সদায় সদায় মাছ মাংস দি ভাত। মুঠৰ ওপৰত তামাম এনজয় কৰি আছো। এটা ফাঁকি তেতিয়া ৰজাৰ দৰে জীৱন হৈ গৈছে মোৰ। তাকেইটোৱে এনে আমাক মিছাতে ভয় ভয় মাৰছি। বলতে তাক মাৰি মাৰি সঁচাই পেচেণ্ট বনাই দিওঁ। কথাটো আগতে খুৰা খুৰীক কৈ লওঁ। সেই কুত্তাক মাৰি মই মামী বনাই পেলাম। ই চালা এনে বদমাছ চলি। ই মিছা মখা কৈ কিনে আমাক ভয় ভয় মাৰছি। মাকটোৱে কান্দি কান্দি 2 দিন ভাতে খোৱা নাই। একো নাই লালা খুৰা, তুমি একো চিন্তা কৰিবা নালাগে এতিয়া। ধুনীয়াকৈ যি আছে মাছ মাংস সেইগিলা দি এতিয়া ভাত খাই লওঁগে যা। খুৰীকো খুৱাই দিবা ভালকৈ। আমি অলপ কথা পাতি তাৰ লগত। আমাৰ অলপ পাৰ্চনেল কথা আছে মানে। দে মই তহঁতৰ খুৰী মাৰিক অলপ খুৱাই লওঁ। বল ভাইয়াত মনত কাটি খাবি, খাতিৰদাৰী মে কুছ গড়বড় না हो। বল বল। তোৰ কৰোণা হৈছে বোলে। আৰে ভাই কেনেকে হ'ল গমেই নাপালো। এতিয়া ভাল পাইছে নে অলপ? নাই অলপো ভাল পোৱা নাই। দে আমি ভাল পোৱা কৰিব আহিছোঁ ৰ। ঐ মোৰ ওচৰত নাহিবি, তন্ধৰো হ'ব পাছা কৰোণা। আমাৰ হক দে একো নহয়। কুকুৰ বইনের পুতাক চালা মিছে মাতি মাইৰে বাপেৰে কষ্ট দিছে। মাইৰে বোলে 2 দিন ধৰি টেনচনতে ভাতে খোৱা নাই, আৰু তই এটা মাংসৰ শকত ইগলা কাণ্ড কৰিছে হা। দে কি চাই আছা কৈ আনে ওলা, কামত লাগি যা। ইয়াৰ বেমাৰ কাহাৰ কৰি দিব লাগিব আমি। কি কৰা তন্দে খাতেৰ দাড়ি মাৰে কুত্তাক। আয়ো মায়ো মাল্লু আয়ো মোৰ পথাৰ মাংস বেয়া আন্দা নাই। আয়ো বাপা নামাৰবি অংক মোকাত। নকৰো দে কাৰো লগত মই এনে মোক এৰি দি মই মল্লু দে ঐ।